हेलो फ्रेंड লৈ আছো আজি নতুন ভিডিও এটা আৰু এটো ভিডিও বনাম ফৰ্ড ফিগো এটো যেটো দেখা পাই আছে ফৰ্ড ফিগোৰ গাড়ী এই ওপৰত মানে এটো যেটো অডিও আছে এটো খোলাত বহুত কষ্ট হয় মানে এটো কাৰণে মই ইয়াৰ ভিডিও বনাম বুলি ভাবিছো তো এই কভাৰ বিলাক খুলিব লাগিব আগত দুটা কভাৰ খুলি ল'ব লাগিব এটো বহুত মানে অডিওটো খোলাত বহুত সময় লাগে আৰু এটো ড্যাশবোর্ড খোলাৰ বা কিবা ওয়্যারিং চালে মানে ফৰ্ড ফিগো ফৰ্ড ফিয়েস্টা এইবিলাক একেই তো এই অডিওটো খোলাত বহুত কষ্ট হৈ থাকে তো এটোৰ মানে সহজ কেনেকৈ খুলিব পাৰে এটো মই দেখাবলৈ চেষ্টা কৰিম তো আপোনালোকে ভিডিওটো সম্পূৰ্ণভাৱে চাই থাকক আৰু ভিডিওটো ভাল লাগিলে সাবস্ক্রাইব কৰি ল'ব কাৰণ ইয়াতকৈ আৰু বহুত ভাল ভিডিও বনাই থাকিম তো আপোনালোকে উপভোগ কৰিব পাৰিব তো প্ৰথমে এই দুটা খুলি ললো ইয়াৰ ভিতৰত দুটা স্ক্ৰু থাকে স্ক্ৰুটো খুলিব লাগিব দুটা স্ক্ৰু এটো অডিওৰ এই যেটো স্ক্ৰু খুলি আছো তাৰে অডিওৰ মানে এই কভাৰটো লাগি থাকে এটা 8 নম্বৰ আদি সেই কাৰণে অডিওটো নুখুলে তো অডিওটো খোলাৰ কাৰণে দুটা স্ক্ৰু ড্ৰাইভাৰ লাগিব এটো প্ৰথমে খুলি লও এটো ফৰ্ড ফিগো ইয়াৰ সাইড দি স্ক্ৰু খোলাৰ পিছত এই সাইড দি যেটো স্ক্ৰু ভৰাই দিব পাৰে স্ক্ৰু ড্ৰাইভাৰ তো এটো দিলো এটা তাতে এটা লক থাকে এই লকটো মই মানে ক্যামেৰাত দেখাবা না যাব কাৰণ তাটো বহুত সৰু তো এটো দবাই দিলে মানে স্প্ৰিং টাইপ দবাই দিলে এই ওপৰৰ এটা স্ক্ৰু ড্ৰাইভাৰ দি অডিওটো টেপটো টানিব লাগে তো মই দাঙি দিলো এনে দাঙি ফসাই ৰাখিব লাগে এটা কাৰণ এটা খুলিল আৰু ইপিনেটো খোলাৰ পিছতহে ওলাই আহিব দুটা আছে তো ইপিনেটো এই সেম প্ৰসেস কৰিব লাগিব তো ইপিনেও এনেকা লকটো সেম লক তো এই লকটো স্ক্ৰু ড্ৰাইভাৰ দি প্ৰথমে এক সাইডত দাবাই ধৰিব লাগিব এটো দবাই দি আছো খুব ডাঙৰ এটো দবাইটো ওলাই আছে দুজন থাকিলে ভাল হয় অকলেও কৰা যায় স্ক্ৰু ড্ৰাইভাৰটো ধৰা অসুবিধা হয় এটো ওলাই আহিল তো এনেকৈ ওলাই লয় এটো ওলাৰ পিছত মই দেখাই আছো কেনেকৈ মানে কৰিব লাগে এইটো যেটো দেখা পাই আছে স্প্ৰিং নিচিনা এটো পাটি স্প্ৰিং টাইপৰ এটো স্ক্ৰু ড্ৰাইভাৰ দি ঠেলি দিব লাগে ঠেলি দিয়াৰ পিছত টানি ওপৰৰ ফালে টানি দিলে ওলাই যায় ইপিনেও আছে সেম এটো হয় দুটা এটো দি আটকি থাকে টেপটো তো বহুত ইজি খোলাত তো ভিডিওটি ভাল লাগিলে এটা লাইক কৰি দিব আজিৰ ভিডিও ইমানতে বাই বাই